গাইজ পুনৰ আহিছোঁ নতুন ভিডিঅ'লৈ নতুন জেগালৈ মই ৰিংকু মোৰ ইউটিউব চেনেল অসম ব্লগত স্বাগতম জনাইছোঁ তো আজি মোৰ লগত যাব আপোনালোকৰ চবৰে চিনাকি আমাৰ লগত আছে বাপি আছে আৰু আমাৰ লগত আৰু দুজন আমাৰ লগৰ যাব তো সেই লগৰ কোন হয় তো আপোনালোকে অলপমান দেৰিকৈ গম পাব সিহঁতে আহি পোৱা নাই তো আহি পোৱাৰ পিছত আপোনালোকক সিহঁতৰ লগত চিনাকি কৰি আছোঁ তো আমি যে কৈছিলোঁ সেই দুজন লগৰ এই দুজন আহি পাইছে তো এতিয়া ক'ত যায় সিহঁতক সোধোঁ আৰু লগতে আপোনালোকক চিনাকি কৰাই দিওঁ এয়া হৈছে প্ৰাঞ্জল বহুত দেৰি কৰিলা ইমান দেৰি কিয় বাৰু লেট হৈ গৈছে তো আৰু আমাৰ লগত আছে জিন্তু কিয় ইমান দেৰি কিয় কৈ আছে তুমি বোলে বহুত টাইম লগোৱা কাপোৰ পিন্ধোতে বেলেগ কাম আছিলে তো এতিয়া আমি ক'ত যাম ঠিক হোৱা নাই তো গৈ থাকিম এতিয়া গৈ কিনে চাগে বহুত ৰ'দ তো অলপমান গা চা ধোৱাৰ প্লেনিং কৰিছে চাগে সেনেকুৱা লাগিছে তো ইহঁতৰ পিছে আমি গৈ থাকিম তো আমাৰ লগতে আপোনালোকে চাই থাকক ক'ত যাওঁ গৈ পোৱাৰ পিছত আপোনালোকে দেখা পাব মই জানো যে বহুত ভাল জেগা হ'ব তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক বাইকখনত তেল ভৰাব এতিয়া খাদ্য খুৱাব বোলে শেষ হৈছে তেল তই কেইটকা ভৰাবা 60 মান ভৰাম দিয়া 60 মান ভৰাব লকডাউন বৰ্তমান সি বোলে 60 ৰুপিছৰ ভৰাব বোলে আৰু আমি পালোঁ বশিষ্ঠ দেৱালয় আমি মন্দিৰলৈ অহা নাই কিন্তু মন্দিৰৰ বেক চাইড যিটো নিজৰা আছে নিজৰলৈ গৈ আছোঁ তুমি কি গা ধুম বুলি আহিছিলা নে বাইক ধুম বুলি আহিছিলা বাইকখন ধুই দিবা তাৰপিছত গা ধুম ন কি যোনটো তুমি পালা মাৰি আছা নেকি হা পালা মাৰি আছা তুমি পালা মাৰি আছা নেকি গাড়ী ধুবা আৰু তুমি পালা মাৰি আছা তই বাপি তই তুমি তোমাৰখন আহিলে তোমাৰখন ধুব পাৰিলা হয় হা বহুত ডাঙৰ ভুল হ'ল ন গাড়ীখনত একেবাৰে আমাৰ কথাটো গাঁৱলীয়া কথা হয় তো গাঁৱলীয়া কথাটো ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম হা যোনটো কি কোৱা কিন্তু নে কেনা লাগছি তাৰ দুদিনা নোদাবছে তো আমাৰ গাড়ী ধোৱা হৈ গ'ল অলমষ্ট গাড়ী ধোৱা হোৱাৰ পিছত এতিয়া প্ৰাঞ্জল আৰু জিন্তু ইহঁতে গা ধুব তো গা মই নুধো অৱশ্যে মোৰ কিয়নো অলপ গা বেমাৰ লাগি আছে মানে অলপ জ্বৰ ভাৱ হৈ আছে তো সেইকাৰণে মই গা নুধো ইহঁতে ধুব তো সিহঁতে গা ধোৱাওঁতে সিহঁতে কেনেকুৱা এক্সপিৰিয়েঞ্চ তো সেইখিনি এবাৰ আপোনালোকক দেখাই আছোঁ আহিছে আমাৰ জিন্তু পুৰা 6 পেক দেখাই কেনে আহিছে একদম গা ধুবা কি কোৱা জিন্তু কেনে লাগিব হেন
অঁ হৈ আছে পানী যোৱাখিনি এইখিনি দ আছে দ আছে এইখিনি দ ডকুমেণ্ট এইটো আহিছে আমাৰ প্ৰাঞ্জল পুৰা চশমা একদম চুইমিং পুলত গা ধুব ৱাও 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 তো গা ধোৱা ষ্টাৰ্ট হৈ গ'ল হৈ আছে প্ৰাঞ্জল ৱাহ কি ঠাণ্ডা বে আইছো তোমাৰ জগত লাগিছে বে হয়নে বশিষ্ঠ মন্দিৰ হয়তো ইয়াত নাহা মানুহ বহুত কমেই আছে তো মই ইয়াত আগতো আহিছোঁ কিন্তু আজি এইটো অৱশ্যে মন্দিৰত অহা নাই তো আপোনালোকে দেখা পাইছে যে আমি গা ধুলোঁ বা আপোনাৰ গাড়ী ধুলোঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ তো মোৰ ভিডিঅ'টো যদি চাই কিনে ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে বেল আইকনটো নিশ্চয় বজাব থেংক ইউ ধন্যবাদ